হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ অৰ্থাৎ আছামিজ ব্লগাৰ NSৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটি সুন্দৰ খবৰ লৈ আহিছোঁ। সুন্দৰ ভিডিঅ'ৰ সৈতে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল সকলে আপোনালোকে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব নাই কৰা, এনেধৰণৰ সুন্দৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় বিউটি বাইলং অৰ্থাৎ চুমকি কছাৰীৰ অভিনয় চাই ভাল পায়। চুমকি কছাৰী অৰ্থাৎ বিউটি বাইলং জনপ্ৰিয় ধাৰাবাহিক সকলোৱে মনত ঠাই পোৱা বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনিত অভিনয় কৰাৰ পৰাই তেওঁক সকলোৱে চিনি পায় আৰু মৰম কৰে আৰু ভাল পায়। কিন্তু বৰ্তমান বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনিত বিউটি বাইলুঙে অভিনয় কৰি থকা নাই আৰু সেইবাবে তেওঁৰ অনুৰাগীসকলে তেওঁক পুনৰ বেহাৰবাৰী আউটপোষ্টৰ মাজলৈ ঘূৰি অহাটো কাম্য কৰে, অৰ্থাৎ তেওঁক সকলোৱে পুনৰ বেহাৰবাৰীত অভিনয় কৰাটো বিচাৰে। বন্ধু বান্ধৱীসকল আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, তেওঁ যোৱাকালি নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত একপি বেহাৰবাৰী আউটপোষ্টৰ ড্ৰেছত অৰ্থাৎ পুলিচৰ ড্ৰেছত একপি ফটো আপলোড কৰিছিল আৰু সেই ফটোখনৰ পৰাই সকলোৱে সম্ভাৱনা কৰি লৈছে যে পুনৰ বিউটি বাইলুং আহিব বেহাৰবাৰী আউটপোষ্টৰ মাজত আৰু তেওঁক সকলোৱে আহিবলৈ অনুৰোধ জনাইছে। তেওঁৰ ফটোখনৰ কমেণ্টত সকলোৱে কৈছে যে আপুনি আকৌ ঘূৰি আহক আৰু কিছু কৈছে পুনৰ ঘূৰি আহিব নেকি, আৰু কিছুমানে কৈছে আপুনি আহিলেই ভাল লাগিব। পুনৰ বিউটি বাইলুঙক সকলোৱে বিচাৰিছে। বন্ধু বান্ধৱীসকল তেওঁ পুনৰ বেহাৰবাৰী আউটপোষ্টৰ মাজলৈ ঘূৰি অহাটো আমিও বিচাৰিছোঁ। তেওঁ অভিনয় চাই সকলোৱে ভাল পায়, আমি ভাল পাওঁ আৰু আপোনালোকেও তেওঁ ঘূৰি অহাটো বিচাৰেনে নিশ্চয় এটি কমেণ্ট কৰিব। আৰু তেওঁ ফটোখনৰ পৰাই সকলোৱে অনুমান কৰিয়েই লৈছে যে তেওঁ পুনৰ বেহাৰবাৰী আউটপোষ্টৰ মাজলৈ আহিব। তো বন্ধু বান্ধৱীসকল ইমানেই আছিল আজিৰ ভিডিঅ'টো। আপোনালোকে কোনে কোনে বিচাৰে তেওঁ পুনৰ বেহাৰবাৰী আউটপোষ্টলৈ অহাটো নিশ্চয় এটি সুন্দৰ কমেণ্ট কৰি জনাব আৰু আমিও অনুৰোধ জনাইছোঁ তেওঁ অতি সোনকালে বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰাটো। আৰু ধন্যবাদ, লগ পাম এটি নেক্সট ভিডিঅ'ৰ সৈতে আপোনালোকক, তেতিয়ালৈকে ভালে থাকক।